নমস্কাৰ সকলোলৈ আমাৰ ইউটিউব চেনেল মাইটি লাৰ্নাৰ্ছলৈ সকলোকে স্বাগতম জনাইছোঁ আকৌ এবাৰ আজি চেনেলটোত এটা নতুন ভিডিঅ' লৈ আহিছোঁ আশা কৰিছোঁ সকলোৱে শেষলৈকে চাব এই ভিডিঅ'টোত আমি যি পেট এণ্ট্ৰেন্স এক্সাম DLEDৰ হৈ গৈছিল তাৰ যিটো এক্সপেক্টেড কাট অফ মাৰ্কছ হ'ব পাৰে আপোনাৰ ষ্ট্ৰীম ৱাইজ ছায়েন্স আৰ্টছ কমাৰ্চ সেই বিষয়ে অলপ আলোচনা কৰিম গতিকে আশা কৰিছোঁ ভিডিঅ'টো সকলোৰ বাবে হেল্পফুল হ'ব আৰু সকলোৱে শেষলৈকে চাব গতিকে অকণো পলম নকৰাকৈ আহক আৰম্ভ কৰোঁ So what we will learn today, আমি আজি কি শিকিম আমি আজি বেলেগ একো লেশ্যন নিশিকো আমি আজি শিকিম আমি আজি জানিম এক্সপেক্টেড কাট অফ পেট 2021 অৰ্থাৎ এইবাৰৰ যি কাট অফ হ'ব পাৰে পেট 2021 এডমিশ্যনৰ কাৰণে সেই এক্সপেক্টেড কাট অফটোৰ বিষয়ে আমি আলোচনা কৰিম আজি নেক্সট কেটেগৰী ৱাইজ অৰ্থাৎ আপোনাৰ কেটেগৰী যিটো আমাৰ জেনেৰেল UR কেটেগৰী নেক্সট আপোনাৰ OBC MOBC নেক্সট SC ST আৰু PWD যি কেটেগৰী থাকে সেই কেটেগৰী ৱাইজ আমি যোনটো কাট অফ হ'ব পাৰে এক্সপেক্টেড সেই কাট অফটোৰ বিষয়ে আমি আজি এই ভিডিঅ'টোত আলোচনা কৰিম নেক্সট অনলি ফৰ ছায়েন্স ষ্ট্ৰীম এই ভিডিঅ'টোত আমি অকল ছায়েন্স ষ্ট্ৰীমৰ বিষয়ে আলোচনা কৰিম যে ছায়েন্স ষ্ট্ৰীমৰ কিমানটো কাট অফ হ'ব পাৰে এই বছৰ ছিট পাবৰ কাৰণে যিহেতু ছায়েন্সৰ ছিট যথেষ্ট কম থাকে আৰু সেইবাবে ছায়েন্সৰ যোনটো আহক যি এক্সপেক্টেড কাট অফ হ'ব পাৰে সেইফালে আমি এবাৰ চকু দিওঁ চ' প্ৰথমতে জেনেৰেল কেটেগৰী যোনটো থাকে প্ৰথম জেনেৰেল কেটেগৰী আহে বা অ'পেন কেটেগৰী যোনটো সকলোৰে বাবে থাকে সেই কেটেগৰীত অৰ্থাৎ জেনেৰেল কেটেগৰীত এবাৰ ছায়েন্স ষ্ট্ৰীমৰ কাট অফ এজ এক্সপেক্টেড হ'ব পাৰে আপোনাৰ 137 to 142 যিহেতু ছায়েন্স ষ্ট্ৰীমৰ যথেষ্ট ছিট কম থাকে এখন ডায়েট বা এখন BT ছিট গতিকে তেওঁলোকৰ কাট অফটো অলপ হাই হয় 200ৰ ভিতৰত কেলকুলেট কৰা হয় এই 200ৰ ভিতৰত আপোনাৰ এই বছৰ এজ এক্সপেক্টেড জেনেৰেলৰ অৰ্থাৎ অ'পেন কেটেগৰী কাট অফ 137 to 142ৰ ভিতৰত থাকিব পাৰে চ' নেক্সট আমি আহোঁ নেক্সট আপোনাৰ OBC MOBC কেটেগৰী থাকে অৰ্থাৎ আদাৰ বেকৱাৰ্ড ক্লাছ মাইনৰিটিসমূহ যোনসমূহ তেওঁলোকৰ যোনটো এবাৰ এক্সপেক্টেড কাট অফ আহিব পাৰে সেইটো আপোনাৰ 134 to 138 অৰ্থাৎ 134ৰ ভিতৰত বা 138ৰ ভিতৰত যদি এক্সপেক্ট কৰা হৈছে যে আপোনাৰ যদি নম্বৰ থাকে তেনেহ'লে আপোনাৰ ছিট এইবাৰ নিশ্চিত যিকোনো ডিষ্ট্ৰিক্টত ইয়াত আপোনাৰ ডিষ্ট্ৰিক্ট লৈ কিছুমান সাল সলনি হ'ব পাৰে কিছুমানত অলপ কম আহিব পাৰে বেছি আহিব পাৰে গতিকে আমি এইটো জাষ্ট এটা অনুমানিকহে ধৰিছোঁ যে ইমানটো আগৰ যোনকেইখন আপোনাৰ আগৰ বছৰৰ লিষ্ট থাকে মেৰিট লিষ্ট সেই অনুপাতে এনেকুৱা ধৰণৰ কাট অফ এটা আহে গতিকে সেইটোৱে আমাৰ এষ্টিমেট কৰা হৈছে চ' নেক্সট আহে SC অৰ্থাৎ চিডুল কাষ্ট অনুসূচিত জাতিৰ এইবাৰ কাট অফ বৰ বেছি নকমিব যেন লাগিছে OBC MOBC যিহেতু পেপাৰ যথেষ্ট উজু আহিছিলে 130 পৰা 133ৰ ভিতৰত এবাৰ SC কাট অফ থাকিব পাৰে নেক্সট আপোনাৰ আহিব ST প্লেইনছ অৰ্থাৎ চিডুল ট্ৰাইব যোনটো অনুসূচিত জনজাতি যোনটো প্লেইন এৰিয়াৰ তেওঁলোকৰ এইবাৰ কাট অফ আপোনাৰ 125ৰ পৰা 128ৰ ভিতৰত এজ এক্সপেক্টেড থাকিব পাৰে গতিকে আপোনালোকৰ যদি নম্বৰ ST প্লেইনছৰ হয় আপোনালোকৰ যদি মাৰ্কছ 125ৰ পৰা 128ৰ বা 130ৰ ভিতৰত আছে তেনেহ'লে আপোনালোকে এক্সপেক্ট কৰিব পাৰে যে এইবাৰ আপোনালোকে এডমিশ্যন পাব বা ছিট পাব যিকোনো ডিষ্ট্ৰিক্টৰ ডায়েটত নেক্সট আহিব আপোনাৰ ST যোনটো হিলছ এৰিয়াত ছিট তেওঁলোকৰ বাবে বৰ বেছি ৰিজাৰ্ভ নাথাকে আৰু সেইমতে কেণ্ডিডেটো তেওঁলোকৰ বৰ বেছি নাথাকে আৰু প্ৰত্যেকবাৰে তেওঁলোকৰ কাট অফ কমে সেইকাৰণে আপোনাৰ কাট অফ এইবাৰো বৰ বেছি নাথাকিব 200ৰ ভিতৰত 119ৰ পৰা 123 থাকিব পাৰে বুলি এক্সপেক্ট কৰিছোঁ বৰ বেছি সাল সলনি নহ'ব চাগে আপোনাৰ 17-18ৰ পৰা 23ৰ ভিতৰত থাকিলে আপোনালোকে ইজিলি ছিট পাই যাব এইবাৰ চ' একেবাৰে শেষৰ আমাৰ যোনটো কেটেগৰী থাকে সেইটো কেটেগৰীলি যোনটো ফিজিকেলি আপোনাৰ হেণ্ডিকেপ থাকে তেওঁলোকৰ কাৰণে PWD যোনটো কেটেগৰী থাকে তেওঁলোকৰ কাৰণে প্ৰত্যেকবাৰৰ তুলনাত একেই আপোনাৰ বৰ বেছি কাট অফ নাথাকে ষ্টুডেণ্টটো বেছি নহয় কাৰণে তেওঁলোকৰ খুব 87 to 92ৰ ভিতৰত কাট অফ থাকিব পাৰে অৰ্থাৎ 200ৰ ভিতৰত তেওঁলোকে যদি 87ৰ পৰা 90ৰ ভিতৰত বা 92ৰ ভিতৰত পায় তেওঁলোকে যিকোনো ডায়েটতে বা যিকোনো BT ছিটে যিকোনো ডিষ্ট্ৰিক্টৰ ছিট কনফাৰ্ম বুলি ক'ব পাৰে গতিকে আজিৰ ভিডিঅ'টোত ইমানেই বৰ বেছি নকওঁ আৰু এটা শেষত একেবাৰে ক'ব বিচাৰিছোঁ যে ছায়েন্স ষ্ট্ৰীমৰ ছিট যথেষ্ট কম থাকে ইয়াত যিকোনো ডায়েট বা BT ছিট 15% বা 10% ছিটহে ছায়েন্সৰ কেণ্ডিডেটসকলৰ কাৰণে দিয়া হয় সেইকাৰণে ইয়াত কাট অফটো যথেষ্ট বেছি হয় গতিকে আশা কৰিছোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পালে আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ